খবৰ ভাল নাই ফ্ৰেণ্ডছ সো মই এটা ঘড়ী কিনিছিলো ফ্লিপকাৰ্টৰ আজি আহি পাইছে সো মই এইটো আনবক্সিং কৰিম প্ৰমোশনৰ কাৰণে নহয় মোৰ পাৰ্সোনেলৰ কাৰণে কিন্তু সো আৰম্ভ কৰো ভিডিওটো আপোনালোকে চাওক সো এইটো হল বাক্সটো আগতে খুলিছিলো চাইছো তাৰপিছত আৰু এবাৰ আনবক্সিং কৰাৰ কাৰণে মই খুলিছো সো এইটো বাক্সটো এইটো হল ঘড়ীটো ইয়াৰে ভিতৰত আছে এইটো টেমাৰ ভিতৰত আছে আৰু এইটো হল এখন কেছপম হয় এইটো বাক্স পেলাই দিলো কাম নাই তাৰপিছত এইটো হল মেইন মালটো ইয়াৰে ভিতৰতে আছে দেই সো এইটো খুলিলো এখন এইটো হল ঘড়ীটো আৰু এইটো হল বাহাটো এটো কি আছে কুস্তি এখন আছে এই কুস্তি বাহা এইবিলাক কাম নাই এইবিলাক পেলাই দিলো আৰু এইটো হল পেকেটটোৰ ভিতৰত এইটো মালটো মেইন মালটো এইটো সো চাওক ঘড়ীটো কেনেকুৱা আনকমন ঘড়ী আনকমন ৰং কালাৰিং আনকমন পঞ্চ টিপি ভাল লাগে নৰম সো এইটো হল ঘড়ী আজি আহিছে এইটো ঘড়ী ফাৰ্ষ্ট ট্ৰেকৰ এইটো কালাৰটো আনকমন লৈছো কালাৰটো মোৰ ভাল লাগিছে কাৰণে আনকমন ল'ৰাও পিন্ধে ছোৱালীও পিন্ধে সো এটা লক আছে আপোনাৰ ষ্টাৰ্টনৰ লকটো খুলি দিওঁ টিকুট মানে ইডাল চাবি কাম নাই এটা থলো ঘড়ীটো ষ্টাৰ্ট কৰোঁ চলিছে এতিয়া বাজি আপোনাৰ এই যেতে নাবাজক খুলিছোঁ মাত্ৰ চাব লাগে সো ঘড়ীটো এনেকুৱা এইটোৰ দাম হৈছে আপোনাৰ 795 এতিয়া পিন্ধি চাওঁ কেনেকুৱা লাগে ঘড়ীটো এনেকুৱা একবাৰ লগাই চাওঁ তো এনেকুৱা হ'ব আৰু ঘড়ীটো লগাবই নোৱাৰি ইমান টাইট লগালো এইটো ঘড়ীটো আনবক্সিং কৰা এইটো ঘড়ীটো আজি আহিছে সো মই আৰু এবাৰ কৈছোঁ এইটো প্ৰমোশনৰ কাৰণে নহয় মোৰ নিজৰ কাৰণে পাৰ্সোনেল সেইকাৰণে আপোনালোকক দেখালোঁ মই ললো যেতিয়া দেখালোঁ সো যদি ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট মাৰিব ভাল লাগিল নে বেয়া লাগিল সো আজিলৈ বাই থেংক ইউ